হাতত দুখন কিতাপ। প্ৰথমখন হৈছে ঘনদীপ জ্ঞান বৰুৱাৰ নৱতম কাব্যপুথি সময়ৰ এটি দস্তাবেজ আৰু দ্বিতীয়খন হৈছে বহাগী স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে ঘনদীপ জ্ঞান বৰুৱাই। এই স্মৃতিগ্ৰন্থত মোৰো এটি সৰু লেখা প্ৰকাশিত হৈছিল, আজি তাকে চালোঁ। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই, মোৰো ভাল। আজি বন্ধু ঘনদীপ বৰুৱা ঘৰলৈ আহিলোঁ। মোৰ লগত আছে বন্ধু ঘনকান্ত মৰাণ। আমি তিনিওৱে মিলি বহু কথা পাতিলোঁ, বহু ধুনীয়া সময় পাৰ কৰিলোঁ। তাকে এটি ভিডিঅ' আকাৰে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনে কয় সময় অস্থিৰ, সময় উদঙীয়া। অতীতৰ দস্তাবেজবোৰ মেলিলে তাতেই পাবা ৰৈ যোৱা সময়ৰ ঠিকনা। ফুলি ৰোৱা মনিৰে গাঁথা বাস্তৱৰ কিছু মুকুতাৰ মালা। পাৰ হৈ আহিছোঁ এনে বহুতো স্তৰত, কিছু মসৃণ যদিও কিছু উন্মাদ। মনত আছেনে তোমাৰ আৰম্ভণিৰ পৃষ্ঠাখন? 14 ফাগুনৰ দিনা এডাল সূতা হৈ বগাবলৈ ধৰিছিলে জীৱনৰ মুকুৰাটো। সময় যিমানেই বাঢ়িছিল, জীৱন নাটৰ মুকুৰাটো ডাঙৰ হৈ গৈছিল। বিন্দু যেন লগা কলা সূতৰ পৰা আৰম্ভ হৈ আকাশী কলালৈ বহু দূৰ আগুৱাই গৈছে। একে হোৱাৰ গধুৰ তত্ত্ববোৰ তৰা হৈ ওলমিছিল জীৱন। তুমি মোৰ বাউসী আগবাঢ়ি কৰিছিলা। আজিও দেখিবা নদীৰ হৃদয়খনত সেই মৰম একা গৈছে। মনত আছেনে লিংগি চাপৰি শ্ৰীকৃষ্ণবোৰ এই সময় এতিয়া বিচাৰ সেই সময় আৰু নাই, সেই আপোন বতাহজাকো নাই, আছে মাথো সময়ে এৰি যোৱা এৰি থৈ যোৱা দৃশ্য। কবিয়ে তেখেতৰ এটি ধুনীয়া কবিতা আমাক পাঠ কৰি শুনালে আৰু আমিও পাঠ কৰিবলৈ চেষ্টা কৰিলোঁ। আহকচোন শুনো সকলোৱে। মোৰ দুখত তাই কান্দে, মোৰ চোতালত তাই নাচে, তেজবোৰ দেখি বিচুপ হৈ উঠে, সপোনবোৰ ভাঙি তাই লিখকবোৰ আঁকে, তাই হাঁহিলে যে মোৰ মনটোৱে নাচে। কবিৰ কবিতা কেতিয়াবা খুব দুখ লাগে, এক অবুজ ধৰণে চুই যায় অন্তৰত। নিঃসংগভাৱে থাকিবলৈ মন যায় নদীৰ পাৰত বহি। অতীতৰ দস্তাবেজবোৰ মেলি চুই চাব মন যায় অতীতত। অতীতে দোলা দি যায় বালি চাপৰি ঘৰবোৰৰ দৰে খহি খহি যায় কবিৰ কবিতা। নিঃসংগভাৱে আহিবা নদীৰ পাৰত, নদীখনৰ সৈতে একেলগে শুনিবা হৃদয় ভগা কবিৰ কবিতা। গভীৰ শব্দৰ বাৰে তোমাকো শীতল আৰু জঠৰ কৰি তুলিব। অস্ত যোৱা বেলিৰ সময়ত ভগা কবিতাবোৰ জিলিকি থাকিব। ধন্যবাদ। সময়ৰ এটি দস্তাবেজ কবিতা পুথিৰ কেইবাটিও কবিতাৰ সোৱাদ লৈ আমি সন্ধিয়াটো বৰ ধুনীয়াকৈ পাৰ কৰিলোঁ। সঁচাকৈ আমাৰ বহুত ভাল লাগিল। আপোনালোকেও শুনিবচোন, কেনে পাই জনাব। অৱশেষত কবিয়ে আমালৈ তেখেতৰ কবিতা পুথি আগবঢ়ালে। আমি নথৈ সুখী হ'লোঁ আৰু তেখেতক শুভকামনা, অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।